हेलो गाइस गुड मर्निंग। आज किताबবোৰ চাফা কৰিবলৈ লৈছোঁ। কিতাপবোৰ বহুত ধূলি মাকতি হৈ আছিল আৰু আজি দেওবাৰ 3 দিন মূৰে মূৰে সদায় কিতাপবোৰ চাফা কৰা হয়, নহলে বহুত ধূলি মাকতি হৈ থাকে। কাপা ধুই আহি পেনে নামঘৰলৈ ওলাইছোঁ আৰু আজি কৃষ্ণ জন্ম অষ্টমী হয় যিহেতু, আৰু আমাৰ নামঘৰত শৰায়ো দিছে। মা আৰু বৌ ৰাতিপুৱা গৈছিলে নামঘৰত অকমান কাম কৰিবৰ কাৰণে, এতিয়া বাবুকে আৰু মোকে নিব আহিছে নামঘৰলৈ বুলি। এইফালে খিচৰি দি আছে, মই পাছতকে খাম। মই বাবুক লৈ আছোঁ, মা আৰু বৌয়ে কাম কৰি আছে অকণমান। নামঘৰৰ পৰা আহি আৰু বাবুৰ লগত খেলি আছোঁ। সৰু পোৱালিৰ লগত সৰু পোৱালি হ'বলগীয়া হৈছে।